আজি আমি আলোচনা কৰিম ৭৬ দিন অকলে সাগৰৰ মাজত জীয়াই থাকি ইতিহাস সৃষ্টি কৰা মানুহজনৰ বিষয়ে। কেনেকৈ তেওঁ ইমান দিন সাগৰৰ মাজত জীয়াই থাকি পুনৰ জীৱিত অৱস্থাত ঘূৰি আহিছিল। সম্পূৰ্ণ ভিডিঅ'টো চালে সকলোবোৰ কথা জানিব পাৰিব। মৃত্যুক পৰাস্ত কৰা এই যুৱকজনৰ নাম আছিল ষ্টিভেন কলাহান। তেওঁৰ শৈশৱৰ সপোন আছিল নিজাকৈ নাও নিৰ্মাণ কৰি দূৰৰ সাগৰ যাত্ৰা কৰা, যিজন মানুহক কেতিয়াও সাগৰৰ ঢৌৱে ভয় খুৱাব পৰা নাছিল, বৰঞ্চ সাগৰৰ মাজত নিসংগতা আৰু মৃত্যুৰ নিস্তব্ধতাত ৭৬ দিন জীয়াই থাকি ইতিহাস ৰচনা কৰিছিল। ১৯৫২ চনৰ ৬ ফেব্ৰুৱাৰীত আমেৰিকাত জন্মগ্ৰহণ কৰিছিল ষ্টিভেন কলাহানে। সৰুৰে পৰাই তেওঁৰ সাগৰৰ প্ৰতি এক অদ্ভুত আকৰ্ষণ আছিল। আন ল'ৰা-ছোৱালীয়ে স্থলভাগত খেলি থকাৰ সময়ত আনফালে ষ্টিভেনে নাওৰ ৰূপৰেখা অংকন কৰিছিল। আন ল'ৰাবোৰে বিলাসী জীৱন-যাপনৰ সপোন দেখিছিল, কিন্তু তেওঁ সাগৰৰ মানচিত্ৰৰ সপোন দেখিছিল। সাগৰৰ ঢৌৰ শব্দ, ধুমুহাৰ গৰ্জন আৰু মুকলি নীলা আকাশ, এই সকলোবোৰ ষ্টিভেনৰ বাবে আছিল জীৱনৰ সংগীত। সাগৰ কেৱল তেওঁৰ সপোন নাছিল, এয়া আছিল তেওঁৰ জীৱন সংগী। এই আৱেগক অনুসৰণ কৰি ষ্টিভেনে নৌসেনাৰ স্থাপত্যৰ বিষয়ে অধ্যয়ন কৰিছিল, যিটো শাখা জাহাজ আৰু নাওৰ ডিজাইনত ব্যৱহাৰ কৰা হৈছিল। কিন্তু কাগজৰ নাও সাজি তেওঁ সন্তুষ্টি হোৱা নাছিল। নিজেই জাহাজ চলাই সাগৰলৈ যাব বিচাৰিছিল। সেয়েহে তেওঁ নিজৰ হাতেৰে এখন সৰু কিন্তু অবিশ্বাস্যভাৱে মজবুত পালতোলা নাও নিৰ্মাণ কৰিছিল। তেওঁ ইয়াৰ নাম ৰাখিলে নেপোলিয়ন চলো। এই নাওখনৰ দৈৰ্ঘ্য আছিল ৬.৫ মিটাৰ, অৰ্থাৎ প্ৰায় ২১ ফুট সৰু, কিন্তু সাগৰীয় ভ্ৰমণৰ বাবে সাজু আছিল। এই নাওখনে তেওঁৰ সপোন, মন, উদ্দেশ্যক জীপাল কৰি তুলিছিল। তাৰ পিছত আহিল সেই দিনটো যেতিয়া তেওঁ সিদ্ধান্ত ল'লে যে তেওঁ আটলাণ্টিক পাৰ হৈ জাহাজ চলাব, অকলে সাগৰ পাৰ হৈ যাব। মাত্ৰ তেওঁৰ নাওখন আৰু হাজাৰ হাজাৰ মাইল অচিনাক্ত সাগৰ। বছৰটো আছিল ১৯৮২ চনৰ জানুৱাৰী মাহ। ষ্টিভেনে ফ্ৰান্সৰ উপকূলৰ পৰা যাত্ৰা আৰম্ভ কৰিলে। প্ৰথম অৱস্থাত সকলো পৰিকল্পনা অনুসৰি চলি আছিল। বতাহ তেওঁৰ পক্ষত আছিল। নাওখন দ্ৰুতগতিত সেইবাবে আগবাঢ়ি গৈছিল। কিন্তু সাগৰৰ প্ৰকৃতি অবিশ্বাস্য। যাত্ৰাৰ বাবে তেওঁ বিশদ প্ৰস্তুতি চলাইছিল। পানী, খাদ্য, ৰেডিঅ', মানচিত্ৰ, কম্পাছ আৰু এটা সৰু ভাসমান ৰবৰৰ বাঁহ, যিটোত কষ্টৰে কোনোমতে বহিব পৰা গৈছিল। আৰু আমোদজনকভাৱে ষ্টিভেনে ইয়াক মৰমেৰে ৰবৰ প্ৰেমিক বুলি কৈছিল। কিন্তু জীৱনটোৱে কেতিয়াবা এনেকুৱা এটা মূৰ লয় যে আটাইতকৈ জ্ঞানী মানুহজনেও কল্পনা কৰিব নোৱাৰে। ৰাতিৰ সময় আছিল। ষ্টিভেনে নিজৰ নাও নেপোলিয়ন চলোত জিৰণি লৈ আছিল। হঠাৎ ভয়ংকৰ জোকাৰণি এটা আহিল, যেন কিবা এটাই তেওঁৰ নাওখনত খুব জোৰেৰে খুন্দা মাৰিলে। তেতিয়া তেওঁৰ চকু দুটা খোল খালে। নাওখনৰ তলৰ পৰা গুঞ্জৰিত শব্দ এটা আহিল। তেতিয়া নাওখনত পানী লৰালৰিকৈ সোমাই আহিছিল। সকলোতে আন্ধাৰৰ ৰাজত্ব আছিল, মাথো ঢৌৰ গৰ্জন আৰু নাও ভাঙি যোৱা শব্দ। মিনিটৰ ভিতৰত সি বুজি পালে যে নাওখন আৰু উপঙি নাথাকিব। তেতিয়া তেওঁ আতংকিত নোহোৱাকৈ, কোনো সময় নষ্ট নকৰাকৈ লগে লগে নিজৰ লাইফ ৰাফ্টত অত্যাৱশ্যকীয় বস্তুবোৰ ভৰাই দিলে। কিছু খাদ্য, পানী, নাবিকৰ দা, বন্দুক আৰু ৰ'দৰ পৰা নিজক ৰক্ষা কৰিবলৈ প্লাষ্টিকৰ চাদৰ। তেতিয়ালৈ নাওখন ডুব গৈছিল আৰু তেওঁৰ সৰু ৰবৰৰ লাইফ ৰাফ্টাৰখন ঢৌৰ ওপৰত উপঙি আছিল, অকলে সাগৰৰ মাজত। এতিয়া আৰম্ভ হ'ল জীয়াই থকাৰ প্ৰকৃত যুঁজ। নাওখন ডুব গৈছিল। ৰাতিৰ এন্ধাৰ হৈ পৰিছিল। চাৰিওফালে কেৱল পানী আছিল। ষ্টিভেন কলাহান এতিয়াও অকলে আছিল, ৰবৰৰ সৰু লাইফ ৰাফ্ট এখনত। এইখনে আছিল তেওঁৰ বাবে পৃথিৱী। ষ্টিভেন কলাহানে জানিছিল যে কোনো অভিযান, কোনো উদ্ধাৰকাৰী দলে তেওঁক উদ্ধাৰ কৰিবলৈ নাহে। গতিকে তেওঁ এটা প্ৰতিজ্ঞা কৰিলে, জীয়াই থকালৈকে তেওঁ নিজেই এই পৰিস্থিতিৰ লগত যুঁজি পথ বিচাৰিব। সাগৰখন শান্ত নাছিল। ঢৌৱে বাৰে বাৰে লাইফ ৰাফ্টখন কঁপাই তুলিছিল। মাছ ধৰিবলৈ হাৰপুন বন্দুক, ৰ'দৰ পৰা ৰক্ষা কৰিবলৈ এখন প্লাষ্টিকৰ চাদৰ, আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল তেওঁৰ অদম্য সাহস। প্ৰথম কেইদিনমান আছিল আটাইতকৈ বেয়া, ভোক আৰু পিয়াহেৰে ভৰা। ৰ'দে তাৰ ছালখন জ্বলাই দিলে আৰু ৰাতিৰ ঠাণ্ডাই হাড়বোৰ নিথৰ কৰি পেলালে। পানী খোৱা প্ৰতিটো টোপাল জলপ্ৰপাত গিলি পেলোৱাৰ দৰে তেওঁৰ অনুভৱ হৈছিল। ডিঙিটো শুকাই গৈছিল আৰু ওঁঠ দুটা ফাটি গৈছিল। এতিয়া এইখনে আছিল তেওঁৰ বাবে বজাৰ আৰু এইখনে আছিল তেওঁৰ বাবে পাকঘৰ। তেওঁ দেখিলে যে তেওঁৰ লাইফ ৰাফ্টখনৰ তলত মাছবোৰ ঘূৰি আছে। তেওঁলোকৰ গতিবিধি, অহা যোৱাৰ সময় তেওঁ বুজিবলৈ ধৰিলে। কিন্তু এদিন তেওঁ প্ৰথম মাছ ধৰিলে আৰু সেইদিনা প্ৰথমবাৰৰ বাবে তেওঁ অনুভৱ কৰিছিল যে তেওঁ জীয়াই থাকিব পাৰিব।
এতিয়া তেওঁৰ প্ৰতিটো দিনে আছিল এক জীৱনৰ শেষ যুদ্ধ। সূৰ্য উদয় হোৱাৰ লগে লগে মাছ ধৰা, ৰবৰৰ নাওখন মেৰামতি কৰা, এইবোৰ প্ৰতিদিনে কৰি কৰি তেওঁৰ হাতৰ তলুৱাৰ ছালবোৰ খলা হৈ গৈছিল। কিন্তু তেতিয়াও তেওঁ কাম কৰি আছিল। প্ৰতিনিশাই সাগৰৰ ঢৌৰ লগত কথা পাতিছিল, কেতিয়াবা ভয়ত, কেতিয়াবা খঙত আৰু কেতিয়াবা চকুলোৰে। সপোন দেখিছিল যে তেওঁক চাবলৈ জাহাজ এখন আহিছিল, কিন্তু চকু মেলিলে মাথো নিসংগতাহে আছিল। ভোক আৰু পিয়াহে তাৰ শৰীৰ দুৰ্বল কৰি পেলাইছিল। মুখৰ হাড়বোৰ স্পষ্টকৈ দেখা পোৱা গৈছিল। তেওঁৰ চকুজুৰি ডুব গৈছিল, কিন্তু শৰীৰটোত তেতিয়াও এটা শিখা জ্বলি আছিল। দিনবোৰ বাগৰি গৈ থাকিল, 10 দিন, 20 দিন, 30 দিন। এতিয়া তাৰ শৰীৰ লাহে লাহে হাৰ মানিবলৈ ধৰিছিল। তাৰ চকু দুটা ফুলি উঠিছিল, হাতৰ হীৰাবোৰ দেখা গৈছিল। ৰাতিবোৰ আৰু বিপদজনক হৈ পৰিছিল। বতাহজাকে তেওঁৰ ৰবৰৰ নাওখন ইফালে সিফালে উৰুৱাই দিছিল। ঢৌবোৰ এনেদৰে উঠা-নমা কৰিছিল যেন সাগৰখনে তাক গিলি পেলাব বিচাৰিছে। কেতিয়াবা সি ভাবিছিল যে সি বাচি নাথাকিব, কিন্তু প্ৰতিবাৰেই মৃত্যুৰ আটাইতকৈ ওচৰলৈ আহি আকৌ সি চকু মেলিছিল। বৰষুণ দিলে তেওঁ সুখী অনুভৱ কৰিছিল, কাৰণ ইয়াৰ দ্বাৰা খোৱা পানীৰ ব্যৱস্থা হৈছিল। কিন্তু কেইবাবাৰো বৰষুণৰ পিছত পুনৰ ৰ'দ দি দিয়ে, যেন ভগৱানে তেওঁৰ পৰীক্ষাহে কৰি আছিল। শৰীৰটো ইমানেই দুৰ্বল হৈ পৰিছিল যে তেওঁ নিজৰ উশাহ-নিশাহৰ শব্দই তেওঁক ভয় খুৱাইছিল। তাৰ মুখখন কংকালৰ দৰে হৈ পৰিছিল। তেওঁ এনেকৈয়ে 40 দিন, 50 দিন আৰু 60 দিন, তাৰ পিছত 70 দিন। এতিয়া মাত্ৰ তেওঁৰ উশাহ-নিশাহে বাচি আছিল। তাৰ ৰবৰ প্ৰেমিক নাওখন ইমানেই সৰু আছিল যে সাগৰৰ উচ্চ ঢৌৰ মাজত ইয়াক দেখা নাযায়। আনকি দুখন জাহাজ ইমান ওচৰৰ পৰাও পাৰ হৈ গ'ল। কলাহনে তেওঁলোকৰ ইঞ্জিনৰ শব্দহে শুনিব পাৰিছিল, কিন্তু তেওঁৰ চিঞৰ কোনেও শুনা নাছিল। চৰাইবোৰে মাজে মাজে তেওঁৰ চাৰিওফালে উৰি ফুৰিছিল। ওপৰৰ আকাশ ঘূৰি ফুৰিছিল, যেন এই মানুহজনৰ মৃত্যুৰ বাবে অপেক্ষা কৰি আছিল, যাতে এই ভকাতুৰ চৰাইবোৰে তেওঁক খাব পাৰে। আৰু তাৰ পিছত 6 দিন পাৰ হ'ল, অৰ্থাৎ 76 দিন। আৰু এই দিনটোৱে যেন তেওঁৰ পুনৰ জীৱনটো ঘূৰাই আনিলে। তাৰিখটো আছিল 1982 চনৰ 21 এপ্ৰিল। আকাশত চৰাইবোৰে ঘূৰি ফুৰা দেখি স্থানীয় একাংশ মাছমৰীয়াই নিজৰ নাওখন সেই দিশে ঘূৰাই দিলে। তাতে ভঙা ৰবৰৰ নাও এখনত এজন মানুহ অচেতন হৈ পৰি থকা দেখিলে। ওচৰ চাপি অহাৰ লগে লগে তেওঁলোকে দেখিলে মানুহজন এতিয়াও উশাহ-নিশাহ লৈ আছে। তেওঁ জীয়াই আছিল, যেন তেওঁ আন এখন পৃথিৱীৰ পৰা উভতি আহিছে, তেনেকৈ ভাবিলে। কিন্তু তেওঁৰ চকুৱে তেতিয়াও কথা ক'লে, মই যুঁজি উভতি আহিছো, পৰাজিত নহয়। যেতিয়া মাছমৰীয়াসকলে তেওঁক জীৱিত অৱস্থাত পাইছিল, তেতিয়া তেওঁলোকে সময় নষ্ট নকৰিলে। তেওঁলোকে তেওঁক নিজৰ নাওখনত বহুৱাই পানী আৰু খাদ্য দিলে, আৰু তাৰ পিছত লগে লগে গুৱাডেলুপুৰৰ ওচৰত অৱস্থিত মেৰিগ্লভ দ্বীপটোলৈ লৈ গ'ল। তেওঁক ওচৰৰ স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। তেওঁৰ ওজন 21 কিলোগ্ৰাম কমি গৈছিল। তেওঁৰ শৰীৰটো ঘাঁৰে আৱৰি ধৰিছিল। তাৰ মুখখন চিনিব পৰা নাছিল যদিও তাৰ হৃদয়খনে তেতিয়ালৈ থপথপাই আছিল। চিকিৎসালয়ত চিকিৎসা কৰা হয়, কিন্তু আচৰিত কথাটো হ'ল তেওঁৰ কোনো ডাঙৰ অস্ত্ৰোপচাৰ বা দীৰ্ঘম্যাদী যত্নৰ প্ৰয়োজন নাছিল, কাৰণ তেওঁৰ শৰীৰটো ভাঙি যোৱাৰ পিছতো তেওঁৰ আত্মা অদম্য হৈ থাকিল। কিছুদিন জিৰণি আৰু যত্ন লোৱাৰ পিছত লাহে লাহে একেটা দ্বীপতে তেওঁক সুস্থ অৱস্থাত ঘূৰাই পালে। ষ্টিভ কলাহানৰ এই কাহিনীটোৱে ইয়াকে বুজায় যে যেতিয়ালৈকে আপুনি উশাহ লৈ আছে, তেতিয়ালৈকে আপুনি হাৰ মানিব নালাগে। জীৱনে সদায় দ্বিতীয় সুযোগ দিয়ে। আমি মাত্ৰ যুঁজিবলৈ শিকিব লাগিব। গতিকে ভিডিঅ'টো চাই কেনেকুৱা লাগিল নিশ্চয় জনাব। ভাল চাওক, ভাল শিকক। ধন্যবাদ। জয় হিন্দ, জয় জুবিন দা।